ডেফিনেটলি হাৰাটোতো নিশ্চিত বুলি গম পাই তেখেতসকলে। BPF জিকিছে সেইটো নিশ্চিত। এইটো এটা মিত্ৰ দল। UPPL BJPৰ অক্সিজেন ল'ব বিচাৰিছে, তেখেতসকলৰ পৰা পেট্ৰল তেল বিচাৰিছে। সিহঁতৰ পেট্ৰল নহলে UPPL আৰু দৌৰিব নোৱাৰে। সিহঁতৰ থকা পইচা আৰু বিজেপি যদি নহয় UPPLক কোনেও ভোট নিদিয়ে। BJPৰ ওপৰতে ডিপেণ্ড কৰিছে, নিৰ্ভৰ কৰিছে আৰু সাস্টেইন কৰিব বিচাৰিছে, যাই থাকিব বিচাৰিছে। নোৱাৰে BTC বাকীয়ে এই মিত্ৰ দলক ভোট নিদিয়ে। UPPL আৰু BJPৰ বহুত ডাঙৰ নেতাসকল আছে, থকায়ে পইচায়ে কোনো চিন্তা নাই তেখেতসকলৰ। ইয়াৰ কাৰণে 3-4খন হেলিকপ্টাৰ আমাৰ কোকৰাঝাৰ সমষ্টিৰ ওপৰেদি উৰি আছে, আমি জানো, দেখি আছো। কিন্তু এই হেলিকপ্টাৰ দি ভোট নাপায়। কবাৰ পৰা বাহিৰৰ পৰা ডাঙৰ মানুহ নেতা আহি পেলাই ইয়াত ভোট খুজিলেও আমাৰ BTC বাকী কোকৰাঝাৰ বাকীয়ে ভোট নিদিয়ে। কাৰণটো হ'ল এই ডাঙৰ নেতা যিসকলে বাহিৰৰ পৰা আহিছে, সিহঁতে আমাৰ এই জাগাৰ সমস্যাৰ ওপৰত কোনো জ্ঞান নাই। এই জাগাৰ দুখ বেদনা, কোন জাতিয়ে কি কষ্টত আছে, কোন জাতিয়ে কি জাতীয় সমস্যাৰ সন্মুখীন হ'ব লগা আছে, সেই কথাটো আমিহে জানো। ইয়াৰ কাৰণে আজি কোকৰাঝাৰবাসী মাত্ৰ নহয়, দৰং ওদালগুৰিত ইতিমধ্যে সবে একগোট হৈ পেলাই BPF দলৰ প্ৰাৰ্থী ভোট দিছে আৰু 7 তাৰিখটোহে ৰখি আছে। ইয়াত বসবাস কৰা 18টা জাতি গোষ্ঠী আৰু বহুতো পৃথিৱীত যিমান ধৰ্ম আছে, সেই ধৰ্মাৱলম্বী সকলোৱে একগোট হৈ আছে 7 তাৰিখত নাংগলত ভোট দিবৰ কাৰণে। কোকৰাঝাৰ সমষ্টিত CM আহি আছে, তাৰ উপৰিও যিখিনি মন্ত্ৰী আছে তেওঁলোকে খুব অঘনে মানে নিৰ্বাচন প্ৰচাৰ। আমি শুনিছো 6জন কেবিনেট মন্ত্ৰী ইয়াতে কোকৰাঝাৰৰ পুৰা বেছ কৰিছে আৰু স্বয়ং চিফ মিনিষ্টাৰ আহি ইয়াতে বেছ কৰি আছে। ভাল হৈছে সিহঁতৰ কিবাটো ইলেকশ্যন কেম্পেইনটো জাকজমক দেখুৱাইছে। জাকজমক দি ভোট নাপায়। আমি ইয়াৰ কাৰণে আমি BPF দলে ডাঙৰ মিটিঙো কৰা নাই, আমাৰতো আগতে কৰিছো। সিহঁতৰ যেতিয়া মানুহ নলয় সেইটো সময়ত আমি লাখ মানুহ আমি উলিয়ালো আৰু শোভাযাত্ৰা ইত্যাদি কৰি পেলাই আমি শেষ কৰিলো। এতিয়া ৰিপিট কৰিছো, গাঁৱে গৈ পেলাই সবকে ভোট দিয়াৰ আগত এবাৰ নমস্কাৰ দিছো।